লৰেংথেপিত ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চমুকৈ Cmrf আঁচনিৰ এককালীন সাহায্য চেক প্ৰদান বিধায়ক দৰসিং ৰংহাঙৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 12 নং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা লৰেংথেপিস্থিত বৰসিং ৰংহাং পুৰণি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি চমুকৈ Cmrf আঁচনিৰ অধীনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাটি, হাওৰাঘাট, ফুলনি, লাংহিন, মহামায়া আৰু কৰকান্থি সমষ্টিৰ অন্তৰ্গত থকা বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি থকা মুঠ 293 গৰাকী ছাত্ৰ-ছাত্ৰীক 5,000 টকাৰ এককালীন সাহায্য চেক প্ৰদান কৰা হয়। ফুলনি মণ্ডল বিজেপি সমিতিৰ সভাপতি নৰেন বি পৰিচালনাত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যাৰ ভাষণ প্ৰদান তিলক চেত্ৰীয়ে। উক্ত সভাত 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে। উক্ত অনুষ্ঠানতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে, কাৰ্যবাহী সদস্য কামবুৰা কিলিং আদি কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল উপস্থিত থাকে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট। চিফ মিনিষ্টাৰ, অসম চৰকাৰৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ ৰিলিফ ফাণ্ডৰ পৰা MLA সকলক, দুখীয়া ছাত্ৰ-ছাত্ৰীসকল লগতে ৰোগী আৰোগ্য কৰাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমালোকক কিছু পুঁজি আমালোকক দিয়া হৈছিল। সেইটো পুঁজিৰ যোগেদি মই আজি 293 গৰাকী ছাত্ৰ-ছাত্ৰী, দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক মই এককালীন আৰ্থিক সাহায্য মই বিতৰণ কৰিছোঁ আৰু ইতিমধ্যে 193 গৰাকী চিকিৎসাৰ বাবদ ৰোগীৰ আৰোগ্য কৰাৰ কাৰণে মই আৰ্থিক সাহায্য প্ৰদান কৰিলোঁ। গতিকে চিফ মিনিষ্টাৰ ছাৰে আমালোকক 50 লাখ পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলক লগতে ৰোগী আৰোগ্য কৰাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য প্ৰদানৰ কাৰণে আমাক যি প্ৰতিশ্ৰুতি দিছে সেইমতে এইখিনি কাম মই কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হাওৰাঘাট বিধানসভা সমষ্টিৰ ৰাইজ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে এনেধৰণৰ আঁচনি দিয়াৰ কাৰণে দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগী আৰোগ্য কৰাৰ কাৰণে যি মহান কাম এইখিনি MLA হিচাপে মই কৰিবলৈ পাই মই বহুত সুখী আৰু মই আশীৰ্বাদ দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু তেখেতৰ দীৰ্ঘায়ু হওক, সুস্থ সবল হওক আৰু ৰাইজৰ হকে বৰ্তমান তুলনাত আৰু অধিক কাম কাজ কৰিবৰ কাৰণে তেখেতক ভগৱানে শক্তি দিয়ে আৰু মই বিশেষ ক'বলৈ নাই। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে যি ন্যূনতম যি অনুদান যি সাহায্য পাইছে সেই লৈ যাতে সঠিক ব্যৱহাৰ কৰে আৰু ৰোগীসকলেও বহুতক আমি আৰোগ্য কৰিব পাইছোঁ আৰু মই বহুত ভাল লাগিছে। গতিকে অকণমান আৰু পুঁজি থাকিছে, এই পুঁজি আমি এইটো মাহৰ ভিতৰত আমি বিতৰণ কৰি শেষ কৰি দিম আৰু আমি ৰোগীসকলক টকা বিতৰণ কৰিবলৈ যাওঁতে আজিৰ নিচিনা আমি আনুষ্ঠানিক আমি তেনেকুৱা এটা সভা পতা নাই, কাৰণ ৰোগীসকলকো আমি এনেকুৱা আনুষ্ঠানিক সভা পাতিবলৈ হ'লে ৰোগীসকলৰ যথেষ্ট কষ্ট হয়। সেইকাৰণে টকা আমি আৱৰ্তন হোৱাৰ লগে লগে, চেক পোৱাৰ লগে লগে আমি ৰোগীসকলক কণ্টেক্ট কৰি পৰাপক্ষত আমি ৰোগীসকলৰ ঘৰত গৈ পেলাই আমি চেকবিলাক